हेलो गाइज गुड मर्निंग जेहेतु आपलोকৰ কাৰণে বহুত ভাল খবৰ কিছুমান আছে মানে পোষ্ট ইনক্ৰিজৰ খবৰ আছে আৰু ইন্টাৰভিউ কেতিয়া হ'ব পাৰে তাৰ ওপৰত খবৰ আছে আৰু লগতে আপোনালোকৰ কি বুলি কয় মোৰ ইন্টাৰভিউ কাৰণে কি কিতাপ পঢ়িছিলো সকলোখিনি আজি এই ভিডিঅ'ৰ জৰিয়তে জনাম প্ৰথম আপোনালোকৰ ভ্যাকেন্সি কেতিয়া আহিব পাৰে তাৰ ওপৰত ভ্যাকেন্সি ইনক্ৰিজ কেতিয়া হ'ব তাৰ ওপৰত জনাম আৰু সেকেন্ড আপোনালোকৰ ইন্টাৰভিউ কেতিয়া হ'ব পাৰে তাৰ ওপৰত জনাম আৰু থাৰ্ড আপোনালোকৰ মই কি কিতাপ পঢ়িছিলো আজি মানে গিটেখিনি কিতাপ মই আজি বিচাৰি পাই গলো বৰ্তমান মানে মই আজি মানে যেহেতু ঘৰত আছো বিচাৰোতে মানে কি হ'ল মই আজি নিজে পাই গলো কিতাপখিনি দাৰ্জৰ হৈ দিছিলে সো আপোনালোকক দেখুৱাম কোনকেইখন কিতাপ মই কেনেকৈ পঢ়িছিলো এইখিনিও জনাম বুজিছা নহয় আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব সো প্ৰথম কথা আপোনালোকৰ জুন মাহত জুনৰ 17 তাৰিখে মানে ডিপাৰ্টমেণ্টেলি নটিচ আহিছে আপোনালোকে নটিচখন চাই লওক এইখনে যিখন নটিছে মানে আপোনালোকৰ কি যিমানখিনি মানে ডিপাৰ্টমেণ্ট আছে আসাম পুলিচৰ যিমানখিনি ডিপাৰ্টমেণ্ট আছে সকলোলৈ পঠিয়াইছে যে ক'ত কিমান ভেকেন্সি খালী আছে গম পাইছে ন ক'ত কিমান ভেকেন্সি খালী আছে 17 জুনৰ ভিতৰত পঠাবলৈ দিছে গম পাইছে ন 17 জুনৰ ভিতৰত ক'ত কিমান ভেকেন্সি খালী আছে জনাবলৈ দিছে আৰু জনাই পেনে আপোনালোকৰ যিখিনি ভেকেন্সি জনোৱাৰ পিছত জুন জুলাই বা আগষ্ট মাহৰ ভিতৰত আপোনালোকৰ যিখিনি এবিইউবি পোষ্ট আছে বা যিমানখিনি পোষ্ট আছে সেইখিনিত আপোনালোকৰ পোষ্ট ইনক্ৰিজ কৰা চান্স আছে গম পাইছেনে কিয় কাৰণে চান্স আছে আপোনালোকক জনাই দিওঁ যিহেতু এটা ইণ্টাৰভিউ পাতিবলৈ চৰকাৰৰ বহুত টকা খৰচ হয় আৰু কম পোষ্টত হাজাৰটা ইণ্টাৰভিউ পাতিবলৈ সিহঁতৰ বহুত পইচা খৰচ হয় সো সেইবাবে ভাবিছে কি এটা যিখিনি পোষ্ট আপোনালোকৰ ইনক্ৰিজ কৰিবও পাৰে অলপ পোষ্ট আপোনালোকৰ ইনক্ৰিজ বঢ়াই দিব পাৰে কাৰণ প্ৰতিটো এটা ইণ্টাৰভিউত বহুত টকা চৰকাৰৰ যিহেতু যায় আপোনালোকৰ পোষ্ট যিকেইটা কম পোষ্টত নাপাতি হয়তো আৰু অলপ পোষ্ট বঢ়াই দিব পাৰে গম পাইছেনে সেইটো আপোনালোকৰ মোৰ ফালৰ পৰা যেহেতু জুনৰ 17 তাৰিখে কৈছে 17 তাৰিখে বিচাৰিছে 17 তাৰিখে পাই গ'লো জুন জুলাই বা আগষ্ট মাহত আপোনালোকৰ যিখিনি পোষ্ট আছে কৰিংডম নটিচ আহি আপোনালোকৰ পোষ্ট ইনক্ৰিজ হ'ব পাৰে কিন্তু এইটো কথা মনত ৰাখিব মানে আপোনালোকৰ 90% চান্স আছে যে আপোনালোকৰ পোষ্ট ইনক্ৰিজ হোৱা যেহেতু আপোনালোকৰ ডিপাৰ্টমেণ্টেলি অলৰেডি কাম কাজবিলাক চলি আছে 2 লাখ পোষ্টৰ কাৰণে গম পাইছে নহয় সো সেইবাবে আপোনালোকক জনাইছোঁ যেহেতু নৱেম্বৰ ইণ্টাৰভিউ হ'ব জুন জুলাই আগষ্ট মানত কৰিলোঁ আগষ্টত পোষ্ট ইনক্ৰিজ কৰি আকৌ এবাৰ হয়তো এপ্লাই হৈ যাব আৰু আকৌ এবাৰ যদি এপ্লাই হৈ যায় তেতিয়া আপোনালোকৰ হয়তো নৱেম্বৰ ইণ্টাৰভিউ দুদিনমান পিছুৱাবও পাৰে হয়তো নৱেম্বৰটো হ'ব পাৰে কিন্তু মই নকওঁ যে নৱেম্বৰতে হ'ব কাৰণ পোষ্ট যদি বঢ়াই পোষ্ট বঢ়োৱাৰ লগে লগে আপোনালোকৰ এপ্লাই আকৌ এবাৰ কৰাব সেইটো 100% চিয়ৰ যদি পোষ্ট বঢ়াই মানে নতুন ভেকেন্সি ওলোৱাৰ নিচিনা সেইখিনিৰ লগত এড কৰিব আৰু নতুন কেণ্ডিডেটক এপ্লাই কৰিবলৈ আকৌ এটা সুযোগ দিব গম পাইছে নহয় এইটো কথা মনত ৰাখিব যিহেতু নটিফিকেশ্যন ওলালে সো ইমানখিনিয়ে মানে কি আপোনালোকৰ পোষ্ট ইনক্ৰিজ হোৱাটো চান্স মানে 90% আপোনালোকৰ আছে এইটো কথা মই আপোনালোকক জনাইছোঁ যিহেতু নটিচখন আপোনালোকে চাই লওক ভালকৈ আৰু এটা এতিয়া বৰ্তমান ইণ্টাৰভিউ কেতিয়া নৱেম্বৰত হ'ব পাৰে না নৱেম্বৰত হোৱাটো 100% কনফাৰ্ম আছে তাৰ বাহিৰেও যদি আপোনালোকৰ নৱেম্বৰত নহয় বাই চান্স আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰ মানত হোৱা চান্স আছে যেহেতু মানে কি আপোনালোকৰ হোৱাটো হ'ব এই বছৰৰ ভিতৰতে কিন্তু হ'ব দেই নেক্সট বছৰলৈ গাইছ নাযায় এইটো কথা এই বছৰৰ ভিতৰতে হ'ব নৱেম্বৰ ডিচেম্বৰ ভিতৰতে হ'ব কিন্তু নহ'ব যে নহয় হয়তো আগষ্টতো হৈ যাব পাৰে ছেপ্টেম্বৰতো হৈ যাব পাৰে কোনো ক'ব নোৱাৰা কথা কিন্তু নৱেম্বৰ হোৱাটো বহুতখিনি চান্স আছে মানে গম পাইছে নহয় ইণ্টাৰভিউটো হোৱাটো হ'বই বেছি দিন সময় কিন্তু আপোনালোকৰ হাতত নাই যিহেতু এতিয়া বৰ্তমান জুন পালেই জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ 4 মাহ আছে হাতত 4 মাহত আপোনালোকে কেনেকৈ কি প্ৰিপেৰেশ্যন কৰে কৰি লওক যিহেতু আপোনালোকে এতিয়া অকল ফিজিকেলি প্ৰিপেৰেশ্যন কৰিলে নহয় আপোনালোকে 3টা বস্তু 3টা ডিম ৰাখিব লাগিব এতিয়া কেনেকৈ চাওক তিনিটাই মানে ষ্ট্ৰেটেজি ৰাখিব লাগিব যে তিনিটাৰ ভিতৰত মানে কেনেকৈ পঢ়িম কি কৰিম এটা ৰুট মেপ লাগিব গম পাইছেনে নাই ৰুট মেপ মানে কেনেকৈ আপোনালোকে ফিজিকেলৰ ক্ষেত্ৰতো এটা ৰুট মেপ বনাব লাগিব এতিয়াৰ পৰা আৰু লগতে আপোনালোকৰ ৰিটেনৰ ক্ষেত্ৰত কি পঢ়িম কেনেকৈ মই ৰিটেনত এটা ভাল মাৰ্ক উঠাব পাৰিম সেইটোৰ ওপৰত আপোনালোকে নিজে ৰুট মেপ এখন বনাই ল'লেহে আপোনালোকে ছাকচেছ হ'ব পাৰিব এইটো কথা মনত ৰাখিব নিজে ৰুট মেপ বনাব লাগিব এতিয়া ফিজিকেলত আপোনালোকে ক'ত কিমান পাব লাগিব কেনেকৈ কি ইনক্ৰিজ কৰিলে আপোনালোকে এটা ৰুট মেপ নিজৰ মনত খেলাই আছে মানে কিমান পালে মোৰ ভাল হ'ব কি নহ'ব এইটো ৰুট মেপ চব তেনেকুৱা আপোনালোকে ৰিটেনৰ কাৰণে ছেকেণ্ড ফেজটোৰ কাৰণে ৰিটেনৰ কাৰণে আপোনালোকে ৰুট মেপ বনাব লাগিব তিনিটা কাৰণে বনাব লাগিব ৰিটেন ভাইবা ফিজিকেল ৰিটেন ভাইবা কাৰণে আপোনালোকে এতিয়া মনত এতিয়াৰ পৰাই ৰুট মেপ বনালেহে আপোনালোকে ছাকচেছ হ'ব গম পাইছেনে চ' সেইবাবে ভাবিছোঁ আজি আপোনালোকক মই কিতাপ কেইখনো দেখুৱাই দিওঁ যিহেতু মই কি কিতাপ পঢ়িছিলোঁ বহুতৰ মুখত কৈ আছোঁ যিহেতু মুখত কৈ থাকিলে কোনো বিলিভ নকৰে যিহেতু মই ৰিয়েলিটি দেখুৱাই সদায় ভাল পোৱা মানুহ ৰিয়েলিটি দেখুৱাই দিম মই কি কিতাপ পঢ়িছিলোঁ আৰু কেনেকৈ পঢ়িছিলোঁ এইখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাই আছোঁ আৰু কি কিতাপ পঢ়িছিলোঁ চালে আপোনালোকৰ ইম্প্ৰুভ হ'ব কাৰণ মই যিখিনি কিতাপ পঢ়িছিলোঁ বহুতখিনি কমন পৰাৰ বাবে আপোনালোকক জনাইছোঁ যে আপোনালোকৰ অকণমান হেল্প হওক গাইজ গম পাইছে নহয় চ' ভিডিঅ'টো চাই থাকক আপোনালোকে তো গাইজ মই এইকেইখন কিতাপে পঢ়িছিলোঁ আপোনালোকে চাই লওক ফাৰ্ষ্ট আছিল অসমীয়াৰ বুক আৰু ছেকেণ্ড আছিল অসম আৰক্ষী উপ পৰিদৰ্শক এইখনৰ কাম নাই গাইজ এইখন একে ফাল্টু কিতাপ হয় এইখনো লৈছিলোঁ কিন্তু কাম নাই আৰু এইকেইখন মই 15 টকা দি গাইজ আপোনালোকৰ যিবিলাক বজাৰ থাকে বজাৰৰ পৰা কিনিছিলোঁ 15 টকা দি বহুত কথা সোমাই থাকে সৰু কিতাপ কিন্তু বহুত জেনেৰেল নলেজ সোমাই থাকে এইকেইখনত বুজিছে নহয় এইখন 15-20 টকা দি মই আপোনালোকৰ বজাৰৰ পৰা কিনিছিলোঁ বহুত জেনেৰেল নলেজ সোমাই থাকে আৰু এখন SSC লৈছিলোঁ SSC এখন কি মানে SSC দিম বুলি লৈছোঁ কিন্তু SSC আজিলৈকে মই এক্সাম দিয়া নাই কিন্তু মানে কি হ'ল SSC কিতাপখনত গ্ৰামাৰখিনি মেইন গ্ৰামাৰখিনি বহুত ভাল গ্ৰামাৰ আছে এইখন কিতাপত বুজিছেনে আপোনালোকে গ্ৰামাৰৰ কাৰণে যদি কিতাপ লৈ SSC এখন কিতাপ ল'ব পাৰে আৰু এইবিলাক যিমান কিতাপ আছে মই আপোনালোকক ডেছক্ৰিপশ্যনত দি থৈ দিম যিকেইখন মই পঢ়িছিলোঁ বহুত ভাল কিতাপ হয় আৰু নতুন জানানে এখন মই মানে কি লগৰ এজনে ইণ্টাৰভিউ দিব বুলি লগৰজনক দি পঠিয়ালোঁ
আপোনালোকক এটা কথা জনাই দিওঁ, আপোনালোকে এতিয়া যদি পঢ়িলেও মনত নাৰাখে বস্তুটো, আপোনালোকে পঢ়ি চাই গৈ যোনবিলাক মেইন টপিক দেখুৱাই আছোঁ কেনেকৈ, এইবিলাক আপোনালোকে মেইন টপিক দিছে না, পঢ়ে নপঢ়ে নাজানো, এতিয়া মানে পঢ়িলেও মানে বস্তুটো খালি মেইন টপিকবিলাক আপোনালোকে হেৰি কৰি ট্ৰিটমাৰ্ক কৰি যাব, গম পাইছে, মেইন টপিকবিলাক। পিছত লাগে আপোনালোকে সময় যেতিয়া ওচৰত চাপিবহি, সময় ওচৰত চাপিলে আপোনালোকে এইখিনি মেইন টপিকখিনি লগতে পঢ়ি আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব। মানে আপোনালোকে চাই খালি মেইন টপিকবিলাক হেৰি কৰি যাব, মানে ট্ৰিটমাৰ্ক দি যাব, গম পাইছে। এনেকুৱা যেনেকৈ এতিয়া পূৰ্বকৰ আক্ৰমণ তেনেকুৱা আপোনালোকে ট্ৰিটমাৰ্ক দি যাব, গম পাইছেনে। এইটো বহুত এডভান্স ছিষ্টেম, যিটো আপোনালোকে কৰিলে সময়ত আপোনালোকৰ প্ৰব্লেম নহয়। মানে এতিয়াৰ পৰাই আপোনালোকে ট্ৰিটমাৰ্ক দিবলৈ চেষ্টা কৰিব, গম পাইছে নহয়। আৰু যিহেতু আপোনালোকৰ হাতত বেছি সময় নাই, 4 মাহ আছে মাত্ৰ, গম পাইছে নহয়। আৰু মেইন আপোনালোকে বুক কোনখন ল'ব, এইখন অসমীয়া বুকখন একে ল'বলৈ নাপাহৰিবই। ফাৰ্ষ্টত মই ডেছক্ৰিপশ্যনত ৰাখিম এইখন বুকৰ কথা। আৰু লগতে আপোনালোকৰ যোনখন নতুন জানানে, বৰ্তমান মোৰ হাতত নাই, যিহেতু মোৰ লগৰে ইণ্টাৰভিউ দিছিলে, সিহঁতক দি পঠিয়ালোঁ কিতাপখন। আৰু এইখন উপ আৰক্ষী পৰিদৰ্শক, এইখনো ভাল কিতাপ, কিন্তু SI বুলিয়ে নহয়, বহুতখিনি জিকে মানে কনষ্টেবল লেভেলৰ থাকে, গম পাইছে নহয় SIটো। চ' এইখন কিতাপ ল'ব। আৰু এইবিলাক আপোনালোকে 15 টকা দি বজাৰৰ পৰা কিনিব, গম পাইছে নহয়। বজাৰৰ পৰা কিনিব এইবিলাক 15 টকা দি, বহুত জিকে থাকে, জিকে কাৰণে এইবিলাকো বহুত ভাল বুক হয়, গম পাইছে। 15 টকা লয়, কিন্তু বহুত জিকে থাকে এইবিলাক, 15-20 টকা লয়, এইবিলাকো আপোনালোকে এডভান্স হ'ব এইবিলাক ল'লে। চ' এইকেইখনে কিতাপ আপোনালোকক মই ডেছক্ৰিপশ্যনত ৰাখিম এইকেইখন কিতাপ। আৰু এইখন যিখন GBD হয়, একে ফাল্টু কিতাপ নল'ব, একে ফাল্টু কিতাপ নাথাকেই কুৱেশ্যন, চ' নল'ব। সেইকাৰণে কৈছোঁ GBDখন কেতিয়াও নল'ব। আৰু বহুত কুৱেশ্যন ভুল থাকে, গম পাইছে ন, কিছুমান কিতাপত। এইখনত বহুত কুৱেশ্যন ভুল আছে আৰু ভাল কিতাপ নহয়। যিকেইখন ভাল কিতাপ মই আপোনালোকক ডেছক্ৰিপশ্যনত ৰাখিম, আপোনালোকে সেয়া পৰা পাৰিলে কিনি ল'ব। পাইছে আপোনালোকে কি কিতাপ মই অসম আৰক্ষীৰ কাৰণে পঢ়িছিলোঁ আপোনালোকক জনাই লাইভ দেখুৱাই দিলোঁ। যিহেতু আপোনালোকে মেইন কথা কি এতিয়া আপোনালোকে যেনেকৈ ফিজিকেলৰ কাৰণে ৰুট মেপ বনাই ৰাখিছে যে মই ইমান মাৰ্ক পালেহে ফিজিকেলত নাম আহিব, ঠিক তেনেকৈ আপোনালোকে ৰিটেনৰ কাৰণে এতিয়া বৰ্তমান ৰুট মেপ বনাই ৰাখিব, তেতিয়াহে আপোনালোকে ছাকচেছ হ'ব। যিহেতু আপোনালোকৰ সময় বেছি দিন নাই হাতত, মাত্ৰ 4-5 মাহ সময় আছে। এই 4-5 মাহ আপোনালোকে চাওঁতেই গুচি যাব, গম পাইছে নহয়। সেইবাবে আপোনালোকক কৈছোঁ, এতিয়াৰ পৰা আপোনালোকে যদি প্ৰিপেৰেশ্যন 100% দিয়ে, তেতিয়াহে আপোনালোকে ছাকচেছ হ'ব, গম পাইছে নাই। যদি প্ৰিপেৰেশ্যন 100% দিব নোৱাৰে, আপোনালোকৰ কাম নাই। কিন্তু মনত ৰাখিব, যিহেতু এইখিনি সময়তে আপোনালোকে 100% দিলেহে চাকৰি পাব। আৰু পাৰিলে পঢ়া শুনাটো বহুত যত্ন কৰক ফিজিকেলৰ লগতে। চ' আজিৰ ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ।